নমস্কাৰ বন্ধু-বান্ধৱীসকল, ভালনে আপোনালোকৰ? গৰম কেনেকুৱা পিছে? আজি আহকচোন মোৰ লগত ক'লা কচুতে মাছ বনাওঁ। প্ৰথমতে মই কচুখিনি কাটি অকণমান ধুই লৈছোঁ। ধুই সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত লগতে যিখিনি প্ৰয়োজনীয় বস্তু লাগে মোক, আদা, নহৰু, বিলাহী, সেইখিনি লৈ লৈছোঁ। কেৰাহীখনত তেল অকণমান দি দিছোঁ। তাত মই গোটা জিৰা কেইফুটামান, পিঁয়াজ, বিলাহী অকণমান দি ভালদৰে ভাজি লৈছোঁ। এইখিনি আধা ভজা হোৱাৰ পিছত নিমখ, প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দিছোঁ। দি কিছু সময় ঢাকি ৰাখিছোঁ। সেইখিনি অলপ ভাজি হোৱাৰ পিছত মই যিখিনি ক'লা কচু কাটি ৰাখিছিলোঁ সেইখিনি তাত দি দিছোঁ। দি ভালকৈ লৰাই তাক 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখিছোঁ। দেখিছোঁ যে হৈছে আৰু তাৰপিছত যিখিনি মই মাছ ভাজি থোৱা আছিলে তাত দি দিছোঁ। দি তাত যিখিনি প্ৰয়োজনীয় মছলা লাগে সেইখিনি মছলা দি দিছোঁ। দি কিছু সময়ৰ কাৰণে ঢাকি ৰাখি তাত মই বইল কৰি থোৱা আলু আৰু বুটৰ দাইল আছিলে তাতো দি দিছোঁ। দি কিছু সময়ৰ পিছত আমাৰ ক'লা কচু আৰু মাছৰ তৰকাৰী খাব পৰা হৈ গ'ল। আপোনালোকে বনাই খাবচোন, কেনেকুৱা হৈছে জনাব।